সেক্সৰ বিষয়ে আমাৰ এই সেক্সি বাইদেউজনীয়ে যিখিনি আমাক জ্ঞান দিছে আমাৰ ল'ৰাখিনিয়ে বহুত উন্নতি কৰিবলৈ সক্ষম হৈছে যিসকল ল'ৰাই দিনে এবাৰকৈ হস্তমেথন কৰিছিলে আমাৰ এই সেক্সি বাইদেউৰ ভিডিঅ'বিলাক চাই দিনে 10 বাৰকৈ হস্তমেথন কৰিবলৈ ধৰিছে আপোনাৰ ভিডিঅ' চাই বহুত হস্তমেথন কৰো ও মাই গড তো নমস্কাৰ বন্ধুসকল আহক আজি শিকো আমি আমাৰ এই সেক্সি বাইদেউৰ পৰা কিছুমান সেক্সৰ নলেজ যদি আপুনি এক্সেস মাস্টাৰবেশন কৰি কিবা শাৰীৰিক নাইবা মানসিক অশান্তিত ভুগিছে তেতিয়াহলে মোক কওক হস্তমৈথুন কেনেকৈ লাভদায়ক হয় আপোনালোকৰ কাৰণে বৰ্তমান বাইদেউৱে আমাৰ যিখিনি কথা ক'লে আমাৰ এই কসকছডাল আমি কেনেকৈ কন্ট্ৰোলত ৰাখিব লাগে তো আমি বহুতখিনি কথা বাইদেউৰ পৰা শিকিলো কিন্তু বাইদেউৰ ভিডিঅ' চাই আমি আনকন্ট্ৰোল হৈ থাকোঁ আমি কসকছডাল কেনেকৈ মেনেজ কৰিম আমি নোৱাৰিছোঁ তো সেয়েহে এই বাইদেউৰ ভিডিঅ' যেতিয়াই বনাই আমি কসকছ কণ্ট্ৰোল কৰিব নোৱাৰি আনকন্ট্ৰোল হৈ বেছিহে কসকছ কৰিবলৈ যাওঁ আৰু সেয়েহে আমাৰ বহুত হানি হৈছে অপকাৰ হৈছে বুকু বিষায় কমজুৰি লাগে গুড নিউজ সেই সিংগল লোকসকলৰ কাৰণে যাৰ কোনো গাৰ্লফ্ৰেণ্ড নাই খনটো আছে আপোনালোকৰ হাত জিন্দাবাদ কিন্তু লিমিটত যাতে এডিকশন নহয় যদি মোৰ কন্টেন্টবোৰ ভাল পায় তেতিয়াহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আপুনি ইমানকে আমাৰ এই কসকছডালৰ ওপৰত কথা কৈ থাকিলে আপোনাকনো কোনে ছাবস্ক্ৰাইব নকৰাকৈ থাকিব বাৰু বাইদেউ কওকচোন মোক কৰিবই মই কৈ থৈছোঁ আপোনাক মনে মনে চাই থাকোঁ সময়ে যেতিয়া আপুনি ৰাতিপুৱা শুই উঠিব তেতিয়া দেখিব আপোনাৰ যৌনাংগটো উত্তেজিত হৈছে বাইদেউ আপুনি এনেকুৱা নিঞ্জা টেকনিকবিলাক যে দি থাকে আপোনাকনো কোনে ছাবস্ক্ৰাইব নকৰাকৈ থাকিব বাইদেউ আপোনালোকৰ যদি কিবা প্ৰব্লেম থাকে তেন্তে বাইদেউক আপোনালোকে মেছেজ দি সুধিব বাইদেৱে লগালগ ভিডিঅ' বনাই পিনে আপোনালোকক বুজাই দিব তেখেতসকলৰ কুৱেশ্যনটো হ'ল যে আমি মানে পুৰুষসকলে তেখেতসকলৰ ৱাইফৰ গাখীৰ খাব পাৰে নে নোৱাৰে এতিয়া যদি আপোনালোকে ভাবিছে যে বাইদেউ দেখোন কিবা সুধিলে বাইদেউ লগালগ ভিডিঅ' বনাই দেখাই দিয়ে আমাক কিন্তু আমি দেখোন এনেকৈ কিবা এটা কৈ বাইদেউৰ লগত প্ৰেক্টিকেলো কৈ চাব পাৰিম নেকি শুনক নাই বাইদেৱে প্ৰেক্টিকেল কৰিবলৈ নিদিয়ে ভিডিঅ' বনাইহে দেখাব তো মই এই ভিডিঅ'টো এই কণতে সমাপ্ত কৰোঁ বুলি ভাবিছোঁ কেলেকে এই বাইদেউগৰাকীক দেখি মোৰ কসকছ এনেকৈ ষ্ট্ৰেট হৈ যাবলৈ ধৰিছে তো সেয়েহে মই বেন কৰিবলৈ কসকছডাল মই এই ভিডিঅ' আৰু সমাপ্ত কৰোঁ আৰু এটা মই লাষ্টত আপোনালোকক শিক্ষা এটা দি থৈ যাওঁ যদি আপোনালোকৰ কসকছ পূৰা একদম ষ্ট্ৰেট হৈ থাকে তেন্তে এই বাইদেউৰ ভিডিঅ' নাচাব আৰু যদি আপোনালোকৰ কসকছ যদি এনেকৈ হৈ থাকে তেন্তে এই বাইদেউৰ ভিডিঅ' চাব আপোনালোকৰ কসকছ ষ্ট্ৰেট হৈ যাব তো আজিলৈ মই ইমানতে ভিডিঅ'টো সামৰণি কৰি বিদায় মাগিছোঁ যদি এই ভিডিঅ'টো অকণমান হ'লেও ভাল লাগিলে তেন্তে আপোনালোকে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইবটো কৰি দিব মই তেতিয়াহে মানে অলপ বিষবিলাক কমিব ভাগৰুৱাটো কমিব আৰু ময়ো নকওঁ আপোনালোকেও নকৰিব যাৰ তেনেকৈ কৰিব নোৱাৰে তেওঁলোকেহে চাব কৰিব তেওঁলোকে তো আজিলৈ মই বাই